হেল্ল' এভৰিৱান, ডিচেম্বৰ মাহ পৰিছে আৰু লগতে ঠাণ্ডাও বহুত বেছিয়ে পৰিছে। ঘৰলৈ আহিছিলোঁ আৰু তাকে ভাবিছোঁ আজি ঘৰতে থলুৱাভাৱে অলপ স্কিন কেয়াৰ কৰোঁ। তাৰ কাৰণে এইফালে হালধি, বেচন আৰু গাখীৰ অকণমান মিক্স কৰি লৈ মুখত লগাইছোঁ আৰু ভাবিছোঁ যে আজি মাকো অলপ স্কিন কেয়াৰ কৰি দিওঁ। মায়েতো ঘৰত কাম বন কৰি থাকি একো কৰিব নহয়ে, এইফালে মাকো লগাই দিছোঁ। আপোনালোকে চাগে নিশ্চয় গমেই পাইছে মোৰ মাতটোতে। ঠাণ্ডা পৰিছে যিহেতু কাহ চৰ্দিটো হ'বই, মোৰো এইফালে কাহ চৰ্দি হৈ আছে। আৰু এইখিনি শুকোৱাৰ পাছত মুখখন এইফালে ধুই ল'লোঁ আৰু এইফালে মোৰ স্কিনৰ ৰিজাল্টটো চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু এইফালে চাওকচোন আমাৰ ঘৰৰ নাৰ্জী ফুলখিনি ইমান ধুনীয়াকৈ ফুলিছে, কুঁহিয়াৰৰ চাইডে চাইডে ধুনীয়া নাৰ্জী ফুল। আবেলি আকৌ ভাবিলোঁ যে মামাহঁতৰ ঘৰৰ ফালে এপাক ওলাই যাওঁ। এইফালে মামাহঁতৰ ঘৰ আহিছিলোঁহে, মামীয়ে একে ধুনীয়াকৈ চাহ একাপ দিলে আৰু চাহ খাই মেলি এইফালে ঘৰত আহি জুই পুৰাব লৈছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।